আজি মই পায়স বনাম আৰু পায়স বনাবলৈ মই এতিয়া সকলোবোৰ বস্তু ৰেডি কৰি লৈছোঁ। এই আপোনালোকে দেখিবলৈ পাইছে মই এইখিনি অকণমান আগত চাউলখিনি তিয়াই থৈছিলোঁ আৰু এতিয়া দেখিছেনে পূৰা ধুনীয়াকৈ কোমল হৈ গ'ল চাউলখিনি ভাগি গৈছে এনেকৈ। তো এতিয়া মোৰ চাউলখিনি তিওৱা হৈ গ'ল আৰু এতিয়া মই পায়সৰ কাৰণে এইটো পুৰবী গাখীৰ ইউজ কৰিম। বাতি আনিবলৈ দিছোঁ। তাৰপিছত দেখিবলৈ পাইছে এয়া চেনি আৰু এয়া খিচমিচ, এইফালে কাজু বাদাম আৰু এইফালে ইলাইচি ৩-৪টামান খুন্দি লৈছোঁ। এয়া তেজপাত এইকেইটাৰ পৰাই মই আৰু পায়স বনাম। এয়া গেছটো চচপেনটো বহাই দিওঁ। বহাই দিছোঁ। চচপেনটো অকণমান ডাঙৰ হৈ গ'ল। ইয়াতে সৰু যিখন চচপেন নাই সেইকাৰণে ইয়াতে বনাব লাগিব আৰু পায়স বনাবলৈ হ'লে এনেকৈ চচপেনটোতে বনাই পেলাই বেছি সুবিধা হয় আৰু সেইকাৰণে এইটোতে বনাওঁ। এতিয়া দেখিবলৈ পাইছেনে মই ধুনীয়াকৈ চাউলখিনি টুকি লৈছোঁ। এনেদৰে টুকি ল'ব লাগে আৰু খৰাহিত মই এনেদৰে অকণমান লৰাই আছোঁ কাৰণ গাখীৰখিনি এনেদৰে লৰাই থাকিব লাগে, নহ'লে মানে কি হয় গাখীৰখিনি যদি উতলি যাতে বাহিৰলৈ ওলাই নাযায় আৰু পৰি নাযায়। সেইকাৰণে পায়স বনোৱাৰ সময়ত সদায় এনেদৰে ওচৰতে থাকি পেলাই পায়সখিনিৰ লগতে লাগি থাকিব লাগে, নহ'লে আৰু তিয়াই থৈছিলোঁ। এতিয়া এনেদৰে গাখীৰখিনিৰ ওপৰতে এনেদৰে দি দিওঁ। তাৰপিছত এয়া হৈছে কাজুখিনি এনেদৰে লগতে দি দিছোঁ। ইয়াত তেজপাত দি দিছোঁ। এয়া খুন্দি থৈছিলোঁ যে 3টামান ইলাইচি 3টামান 4-5টামান দিছোঁ। এতিয়া এনেকৈ দি দিওঁ, দি পেলাই লৰাই দিওঁ। গাখীৰখিনি লৰাই দিছোঁ আৰু মই এনেদৰে বনাব লৈছোঁ যিহেতু মই পায়স প্ৰথমবাৰৰ বাবে বনাব লৈছোঁ, ইমান ভালদৰে নাজানো কেনেদৰে বনায়। যদি মই বনাব নাজানিছোঁ তেন্তে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই, মানে আপোনালোকে কেনেকৈ বনায় বা পায়স বনোৱাটো হৈছিলে নহৈছে আপোনালোকে এটা কমেণ্ট কৰি জনাব। চেনি, এয়া হৈছে চেনিখিনিও মই ইয়াতে দি দিওঁ। চেনি আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। আপোনালোকে যদি কম মিঠা খায় তেনেহ'লে কমকৈ চেনি দিব আৰু যদি বেছি মিঠা খাই ভাল পায় তেনেহ'লে বেছিকৈ দিব। সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই ভালদৰে এনেকৈ লৰাই দিওঁ। এনেদৰে অকণমান লৰাই দিব লাগিব। দেখিবলৈ পাইছে মই গাখীৰখিনি ধুনীয়াকৈ এনেদৰে মিলাই আছোঁ আৰু এনেকৈ লৰাই আছোঁ আৰু এতিয়া মই তিয়াই থোৱা চাউলখিনি লাহেকৈ দি দিওঁ কাৰণ এতিয়া দিব লগা হৈ গৈছে আৰু মানে এতিয়া দিব পাৰিম। এতিয়া দি দিওঁ। এতিয়া দেখিবলৈ পাইছে মই তিয়াই থৈছিলোঁ চাউল, এইখিনি দি দিওঁ এতিয়া। চাউলখিনি দি দিয়াৰ পাছত এনেদৰে লৰাই আছোঁ। এতিয়া এনেদৰে লৰাই থাকিব লাগিব যেতিয়ালৈকে পায়সখিনি নহয়, নহ'লে চাউলটো তলত লাগি যাব পাৰে। এনেদৰে লৰাই থাকিব লাগিব। এতিয়া আপোনালোকক একেবাৰে মই পায়সখিনি থৈ লোৱাৰ পাছত একেবাৰে আপোনালোকক মোৰ পায়সখিনি দেখুৱাই আছোঁ। ফাইনেলি মোৰ পায়স বনি ৰেডি হৈ গৈছে। চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকে জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে মই বনোৱা পায়সখিনি। পায়সখিনি বনাই এতিয়া মন্দিৰলৈ আহিলোঁ। যিহেতু আজি মঙলবাৰ, দেহুৱে মঙলবাৰে হনুমান পূজা কৰে। দেহুৱে হনুমান ভক্ত, সেইকাৰণে আজি আমি দুয়ো একেলগে আহিলোঁ হনুমান মন্দিৰত পূজা কৰিম বুলি। আৰু এয়া এতিয়া ধুনীয়াকৈ পূজা কৰি লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু ওচৰতে মন্দিৰৰ ওচৰতে ধুনীয়া এজোপা সোণাৰু গছ আছে, ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিলে। সেইকাৰণে মই এটি ভিডিঅ' বনাই ৰাখিলোঁ আৰু এতিয়া গৈ আছোঁ পূজা কৰি ঘৰলৈ। তাৰপিছত আৰু চাই থাকিব আমাৰ ভিডিঅ' শেষলৈকে। এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আৰু আমাৰ দুয়োটাৰো মানে আমাৰ দুজনৰো ভালে আৰু আজি ভিডিঅ'টি বাহিৰৰ পৰা আৰম্ভ কৰি দিছোঁ। বাহিৰত মানে আজি আমি নাৰেংগীলৈ আহিলোঁ ৰঘুপতিখন চাবলৈ। কাৰণ যোৱা মানে কি আপোনালোকে চাগে আমাৰ আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে গম পাইছে
আগৰ ভিডিঅ'টোত আমি ৰঘুপতিটো চাবলৈ আহিছিলোঁ, ৰঘুপতি মুভিখন চাবলৈ আহিছিলোঁ, কিন্তু ৰঘুপতিখন চাবলৈ নাপালোঁ। কিন্তু এইবাৰে মানে আহিলোঁ, ৰঘুপতিখন চাবলৈ টিকেট পালোঁ আৰু তো সেইকাৰণে ভাল লাগিছে। আৰু আমাৰ ৰঘুপতি মুভিখনৰ 2টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, 2টা বজাৰ পৰা আৰম্ভ হ'ব। এতিয়া 1টা বাজিছে, 1 ঘণ্টা আৰু আছে, 1 ঘণ্টা আৰু এনেই ইফাল সিফাল এতিয়া কিবা এটা খাই লওঁ। এতিয়া কিবা এটা খাই পেলাই আৰু ৰঘুপতিখন চাম। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আশা ৰাখিলোঁ আৰু আজিৰ দিনটো মানে এনেকৈ আৰু মানে ভিডিঅ' কৰি যাম। আৰু চিনেমা চাবলৈ আহিলে মানে পপকৰ্ণটো মেইন ন, চ' এই পপকৰ্ণ ল'বলৈ ৰেডি হৈ আছে। ফাইনেলি এতিয়া ল'ব আৰু মানে কি পপকৰ্ণ খাই খাই চিনেমা চোৱাৰ মজাটোৱে বেলেগ। পপকৰ্ণ খাই খাই চিনেমাখন চাব পালেহে ভাল লাগে, গম পাইছা? সেইকাৰণে অকণমান লৈ লওঁ, এতিয়া চাবলৈ সময় হৈছে আৰু। টাইম এতিয়া 1:30 হৈ গ'ল। ত' এতিয়া ফাইনেলি পপকৰ্ণ ল'ম আৰু লাহেকৈ। মানুহ নাইনে? যিহেতু মুভিখন দিবলৈ আৰু কিছু সময় বাকী আছে, সেই গতিকেহে আমি অকণমান দেৰি টাইম স্পেণ্ড কৰোঁ বুলি ওপৰলৈ গ'লোঁ, দেহা আৰু মই চাওকচোন কি ধৰণে বহি আছোঁ গোটেই বেগ চেগ লৈ বুঢ়ী মানুহৰ আগতে। আৰু দেহাই মোক এনেদৰে ভিডিঅ' কৰি দিছে। মই দেহাক কৈছোঁ এনেদৰে কিয় ভিডিঅ' কৰিছা, কিন্তু দেহাই মানে কি ক'ম আৰু এনেদৰে মোক ভিডিঅ' কৰি দিছে। আৰু আপোনালোকে তললৈ চাওকচোন, তলৰ প্ৰাকৃতিক দৃশ্যটি ইমান ধুনীয়া লাগিছে। তাতে বৰষুণৰ বতৰ ন, মানে গছ বনবোৰো ইমান ধুনীয়া সেউজীয়া হৈ আছে, কিবা এটাই মানে ভাল লাগিছে। আৰু পাহাৰখনো দেখিবলৈ ইমান ধুনীয়া লাগিছে। আজি আমি প্ৰথমবাৰৰ বাবে আমি দেখোঁ আৰু মই একেলগে আৰু আজি মুভিখন চাবলৈ পাম। আগতেতো এনেকৈ একেলগে আমি চিনেমা চোৱাই নাছিলোঁ, হয় নাই? কিন্তু এইবাৰ আৰু প্ৰথমবাৰ ফাৰ্ষ্ট টাইম আমি ৰঘুপতি চাইছোঁ, সেইটো আমি 2টা লগতে আৰু আজি ভাল লাগিছে আৰু মজা লাগিছে। আজি কৈছোঁ নে একদম গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ফিল্ডটো হৈ গৈছে নহয় একদম। তাৰমানে আপোনাৰ ধৰক কংগ্ৰেছৰ ইলেকশ্যন, এইফালে আপোনাৰ কংগ্ৰেচুলেশ্যন ক'বলৈ গ'লে সকলোবিলাক আপোনালোকে চাই যাওঁ। আমি ৰঘুপতি চাম আৰু আপোনালোকে মনোৰঞ্জন লৈ থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, কিন্তু শেষলৈকে চাব। কৃষ্ণ এগৰাকী কি কৰে মই আপোনাতকৈ সৰু দেখিলে গম পাই নহয়। পিছে বৰ ভয় লাগে পাই। ভয় অৱতাৰ, শিক্ষাগুৰু সকল হৈছে মা সৰস্বতীৰ অৱতাৰ। তাই দোষ নধৰিবাই। কি সুন্দৰ চিন্তাধাৰা তত্ত্ব। মোৰ ছোৱালী তোমাৰ ইয়াত থাকি বেছ আছিলো আচুকা সদায় থাকি মনৰে মাতিলে কথা ৰাখি। আছিলো আচুকা সদায় থাকি মনৰে মাতিলে কথা ৰাখি। সাতু জনমত বাঁধোনে থাকিম তুমি আৰু মই। কিন্তু এটা কথা ভাবি ভাল লাগিছে, তাই যে মনত আনন্দ পাইছে। এই বোৱাৰী, মোৰ প্ৰেচাৰটো চাই আছে। বৰী, মোৰ প্ৰেচাৰ মেচিনটো লৈ আহিবি। নালাগে, আপুনি এতিয়া প্ৰেচাৰ জোখাব। এনেও যি কৰিম বুলি ভাবিছে আপুনি সেই কামটো কৰিবই। কি তই আহিলে তোৰ লগত পেক 2টা মাৰিম বুলি ৰৈ আছে বুঢ়া। তুমি কোৱাচোন, 60+ মানুহে ডেইলি 2টা ড্ৰিংক ল'লে ভাল নে বেয়া? এটা ল'লে ভাল বুলি জানো। এই তুমি একদম এতিয়া তাইহে একো নজনাটো হ'ল। চাব কিন্তু এটা পেগতকৈ যদি আপুনি এটোপালো বেছিকৈ লয়, কৈ থলো কিন্তু বুকু ভগা কথা নকবা সোণজনী, নকবা সোণজনী।
ছোৱালীবোৰ ক'ত? তাত আছে। বহুতৰ জীৱন শেষ কৰি দিয়ে তাত। আজি তই শেষ। আমি এতিয়া বৰ্তমান ওলাই আহিছোঁ চ' নাৰেংগী ছিগনেল পইণ্টত তেওঁ আকৌ মন গ'ল বোলে ফুচকা খাব চ' এতিয়া ফুচকা খাব লৈছে খাব এতিয়া এটা গোল্লা ভৰাইছে মুখত আৰু লাহেকৈ নেক্সটটো গোল্লা কেনেকুৱা লাগিছে মজা তুমি খাবা নহয় আনাৰস ধুই আনিলোঁ ধুই আনি পিনে এতিয়া কাটিম আপোনালোকে চাই থাকক আপোনালোকৰ যাতে লোভৰ পানী নপৰে অহাৰ সময়ত লৈ আনিছিলোঁ এটা যোৰা 100 টকা বুলি কৈছিলে আমি এটা আনিলোঁ 40 টকা ল'লে আৰু এতিয়া দেখাই ধুনীয়াকৈ মোক গুচাই মেলি ধুই মেলি কাটি কুটি এনেকৈ ৰেডি কৰি দিছে আৰু এতিয়া মই খাই আছোঁ আৰু আপোনালোকে দেই আজি মানে ৰঘুপতিখন চাই বহুত বেছি ভাল লাগিলে কাৰণ আমি যোৱাটো দেওবাৰে গৈছিলোঁ ন ৰঘুপতিখন চাবলৈ কিন্তু আমি টিকেট নোপোৱাৰ বাবে আমি ৰঘুপতি চাব নাপালোঁ আৰু আজি সেইকাৰণে গ'লোঁ কিন্তু চাই বহুত ভাল লাগিলে আপোনালোকেও যদি আৰু কোনোবা বাকী আছে ৰঘুপতিখন চাবলৈ তেনেহ'লে আপোনালোকে আহিব ৰঘুপতিখন চাই যাবহি বহুত ভাল চিনেমা হয় আৰু ৰঘুপতিখন এতিয়ালৈকেতো সকলোৱে চাগে চালেই যদি কোনোবা বাকী আছে তেনেহ'লে তেখেতলোকেও মানে আহি পেলাই এবাৰ চাই যাবহি ৰঘুপতিখন মানে বহুত ধুনীয়া এখন চিনেমা আৰু এতিয়া মাটিকঁঠালটো খাই লওঁ কাৰণ বতৰৰ ফল বতৰত এবাৰ হ'লেও খাবই লাগে সেইকাৰণে খাই আছোঁ আৰু মানে ভাল লাগিছে খাই পূৰা মিঠা আৰু আজি মানে কি হ'ল আজি আমি অকণমান পাৰ্চনেল কামত ওলাই গৈছিলোঁ মানে পাৰ্চনেল কাম মানে কি আজি অকণমান মানে বেংকত কাম আছিলে আৰু বেংকত তাকে আমি বেংকলৈ বুলি গৈছিলোঁ তাৰপিছত বেংকত আধা আধি কাম হ'ল আৰু আধা আধি কাম এতিয়াও বাকী আছে আৰু বেংকত যিহেতু কামখিনি সোনকালেই হৈ গ'ল তাৰপিছতে সেইটো কাৰণে আৰু মিষ্টাৰে ক'লে যে এতিয়া কি কৰিবা এতিয়া ব'লা আমি ৰঘুপতিখনেই চাই লওঁ যিহেতু আমি যোৱা দেওবাৰে আমি ৰঘুপতিখন চাবলৈ টিকেট নাপালোঁ সেইকাৰণে আৰু মিষ্টাৰে ক'লে ব'লা আমি আজিয়ে চাই লওঁ তাৰপিছতে ময়ো ভালেই পালোঁ আৰু তাৰপিছতে আমি গ'লোঁ নাৰেংগীলৈ তাৰপিছতে গৈ মেলি ৰঘুপতিখন চালোঁ আমাৰ 2টা বজাৰ পৰা আছিলে তাৰপৰা 2টা বজাৰ পৰা চালোঁ ৰঘুপতিখন কৈছোঁ নহয় সঁচাকৈ বহুত ভাল লাগিলে চাই পেলাই ৰঘুপতিখন মানে বহুত এখন ধুনীয়া চিনেমা হয় আৰু আপোনালোকেও যদি কোনোবা এতিয়ালৈকে চাবলৈ বাকী আছে তেনেহ'লে আপোনালোকে এবাৰ আহি চাই যাবহি
কাৰণ ৰঘুপতিখন মানে চাবলগীয়া চিনেমা হয়, বহুতেই এখন ভাল চিনেমা। আৰুনো কি ক'ম, আৰু ভিডিঅ'টি আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'বোৰ চাই ভালেই পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নিকুমণিয়ে মোৰ পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। বাই বাই, লাভ ইউ অল।